আৰু এইফালে চাব পাৰে এই সৰু বাচ্চাটোক মানে উঠাব চেষ্টা কৰি আছে, কিন্তু ইমান সৰু বাচ্চা অলপ ভয় খাব পাৰে, গতিকে ইমান ৰিস্ক নোলোৱাটো বেছি ভাল, মাথা এটা ঘূৰাই যাব পাৰে। কিন্তু এতিয়া সৰু বাচ্চাটো গৈছে, এইটো চাব পাৰে। চেল্ফি ভিডিঅ'টোত দেখিলোঁ মানে 50 টকা 1 মিনিটত। মই তাইক কৈ আছোঁ যে মই কেমেৰাটো এটা জেগাত থিয়া দি থাক, মই চাৰিওফালে কেমেৰাটো ঘূৰাই দিম, আমাৰ সেইটোৱে চেল্ফি ভিডিঅ' হৈ যাব। পাপা এইটো কি মাৰি আছে বাপৰে, এইটো মহ মাৰি আছে নেকি? এইটো চাব পাৰে, একদম মানে ধুঙাই কৰি দিলাক মহ চহ মাৰি, বাপৰে পাই। চ' ৰাতিৰ লেমৰ পোহৰত আমিও অলপ দুই এক কপি ফটো উঠালোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, আৰু আমাৰো খবৰ ভালেই। আৰু আমি এতিয়া মানে য'ত দেখা পাই আপোনালোক চাগে ভাবিছে ক'ৰবাত যাব ওলাইছোঁ আমি, আৰু নিশ্চয় সঁচাকৈ আমি এতিয়া যাব ওলাইছোঁ আৰু আপোনালোককো দেখুৱাব ওলাইছোঁ। আৰু গুৱাহাটীত চলি থকা বৰ্তমান এটা ফেষ্টিভেল ফাৰ্ষ্ট টাইম হৈছে, যিটো ফেষ্টিভেল আপোনাৰ মোটামুটি আপোনাৰ 3 মাহলৈকে থাকিব। তো গতিকে সেই ফেষ্টিভেলটো আমি চাব যাম, আপোনালোককো দেখুৱাম। সেইটো ফেষ্টিভেলটোৰ নাম হ'ল ব্ৰহ্মপুত্ৰ কাৰ্ভেল, যিটো আমাৰ এতিয়া ব্ৰহ্মপুত্ৰ পাৰত চলি আছে। চ' বহুত এক্সাইটিং হৈ আছোঁ, কেনেকুৱা লাগে। মই এবাৰ ফাৰ্ষ্ট টাইম চাম আৰু আপোনালোককো দেখুৱাম। আৰু আপোনালোকে যদি ইয়াতে যদি ব্ৰহ্মপুত্ৰ কাৰ্ভেলত যদি ভাগ লোৱা নাই, তেনেহ'লে আহক জল্দি আৰু মেলাখন চাই যাওক। আৰু আজি আমি ব্ৰহ্মপুত্ৰ কাৰ্ভেলত ভাগ ল'ব গৈ আছোঁ। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো চাই থাকিব, ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক ব্ৰহ্মপুত্ৰ কাৰ্ভেললৈ আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ, বলক। তো ফাইনেলি লাচিত ঘাট আহি পালোঁ আমি, আৰু লাচিত ঘাটৰ পৰা ইয়াতে জাম চাব পাৰে, দুনিয়াৰ জামে যাম। তো এইপিনে আমি এণ্ট্ৰি কৰি সোমাই যাম এতিয়া। ফেষ্টিভেল আহি পালোঁ, আৰু গায়ক কিমান আছে চাব পাৰে আপোনালোকে। 31 জানুৱাৰীত আপোনাৰ পাপন দা আছে, আৰু এইফালে 9 আফ্ৰিনো আছে 4 জানুৱাৰীত, আৰু এইবিলাক চাব পাৰে। সংস্কৃতি সন্ধিয়াৰ বিশেষ আকৰ্ষণ, কিমানকেইটা মানে ছিংগাৰ আহিব, মানে বহুত মানে লং প্ৰচেছিং আৰু ব্ৰহ্মপুত্ৰ কাৰ্ভেলৰ। লাইন চাওক কেনেকুৱা লাইন ধৰিছে, মানে একদম মানে পূৰা লম্বা লাইন। টিকেট বা কেতিয়াবা পাওঁ আৰু ভগৱানহে জানে। ফাইনেলি এণ্ট্ৰি পাছখন পালোঁ, তো বলক ভিতৰত সোমাওঁ। আৰু তো এইখন গেটত টিকটটো দিলে আৰু ভিতৰত সোমাব পাৰিম আৰু আমি। আৰু তো ফাইনেলি সোমাই আহিলোঁ ভিতৰলৈকে। টিকেট কাটোতে বহুত টাইম লাগি গ'ল অলপমান, আৰু এতিয়া আমি ভিতৰৰ নাজাৰাখিনি চাওঁ, ক'ত কি আছে। চাওক কি উৰি গৈ আছে, বাপৰে। এইবিলাকত কিজানি আৰু বহুত টিকেটৰ দাম হ'ব চাগে ন? চাব পাৰে কেনেকুৱা উৰি যাই আছে, বাপৰে। এইবিলাকত উঠিলে তাৰমানে টিকেট লাগিব, বাপৰে। চোৱা নেকি তুমিও? না, ভয় লাগে। ভয় লাগে? কি বস্তু ওলাই আছে, বাপৰে। ওপৰত যা, সেইটোত গ'লে তাৰমানে টিকট লাগিব, তাৰমানে মোটামুটি 100 টকা 150 টকামান টিকট। চব জেগাতে মানে টিকেটৰে কাৰবাৰ আৰু চাব পাৰে, চব জেগাতে টিকেটৰে কাৰবাৰ। সেই বস্তুটোত উঠিলেও আপোনালোকৰ টিকেটৰ কাৰবাৰ হ'ব। চাম ঝুলি যে আছে, সেই তাতে উঠিলেও মানে টিকেট লাগিব। ইয়াতে তাৰমানে চব মানে টিকেটৰে মানে বাহাদুৰি। ইয়াতে মোক গোটেই নাজাৰাবিলাক দেখাই দিলোঁ। চবে ফটো উঠোৱা মানে চব জেগাতে মানে ফটোৱে উঠি আছে। আৰু বালেশ্বৰটো গোটাই মানে পেঞ্চন গোটাই একদম ধূলা হৈ গৈছে, একদম চাব পাৰে। ভৰিৰ অৱস্থা নোহোৱা হৈ গৈছে। তোমাৰ ভৰি চাওঁ, বাৰিছ চলত অৱস্থা নাই ভৰিৰ, কি হ'ব। এইটো চাব পাৰে স্পীড বোট, আৰু আমি অলপ উঠিম বুলি ভাবিলোঁ, কিন্তু গধূলি হৈ গ'ল না অলপমান। আজিকালি এনে দিনকাল বেয়াটো আমি উঠিবৰ কাৰণে নগ'লোঁ দিয়ক। আৰু এইখন হৈছে তালিকা, চাওক 100 টকাৰ তলত নাই, চব 100 টকাৰ ওপৰত, চব 100 টকাৰ ওপৰত। মানে মনটো কিবা খাওঁ নাখাওঁ লাগি আছে পুৰা। আৰু ধূলি ইমান হৈছে নহয়, ধূলিৰ কাৰণে মানে ভৰি চৰি একদম লেতেৰা হৈ গৈছে। তো মানে কিবা খাবৰ কাৰণেও ভাল লগা নাই, একো বস্তুবিলাক মানে চব ধূলি হৈ গৈছে। আৰু এখন ওপৰত চাওক কি ধুনীয়া চাৰ্ট লগাই দিছে, কি মজা চাৰ্ট। আৰু এইবিলাক গাড়ী, বাচ্চাবিলাকে খেলা বঢ়িয়া হৈছে। বালি আছে ন, বালিৰ কাৰণে মানে একদম মানে খেলা মানে ধুনীয়া হৈছে জেগাটো, মানে বালিশ্বৰ। আমিও বাগৰি যাওঁ নেকি বালিতে একবাৰ বাগৰিবা নেকি? বগা হৈ কিনে যাম ঘৰত। এতিয়া আৰু তুমি লেতেৰা কিয় কৰি আছা? আৰু ভগৱান, ফটো উঠিব লাগিব বোলা। অলপ ফটো উঠি লওঁ। চবে ফটো উঠাত ব্যস্ত, চাব পাৰে পুৰা একদম মানে প'জ দি ফটো উঠি আছে। কেনেকুৱা লাগিছে আজি আহি ফেষ্টিভেলত? কিমান ভাল লাগিছে? বেছি ভাল লাগে না। একো চাব লগা বেলেগ একোৱে নাই ন, মানে কি খালি এইখিনি বজাৰখিনিয়ে আছে, আৰু বাকী চব জেগাতে টিকেট। আকৌ বন্ধই হৈ গ'ল। আৰু বন্ধই হৈ গ'ল। ব্ৰহ্মপুত্ৰ পাৰতো ফটো উঠবই নিদিলে। ব্ৰহ্মপুত্ৰ পাৰত ফটো উঠবাই নাপালোঁ। তাৰমানে কি মানে এতিয়া স্পীড বোটটো মানে বন্ধ কৰি দিলে। মানে স্পীডত যিটো নাওটো যায়, সেই নাওটো আমি উঠিব খুজিছিলোঁ, টিকেটো বহুত দাম। কিন্তু এতিয়া গধূলি হৈ গ'ল, তো উঠিবৰ কাৰণে অলপ টান লাগি যায়, গতিকে আমি নুঠিলোঁ। আৰু চাব পাৰে মানুহবিলাক এতিয়া গধূলি হৈছে, চব চাৰিওফালে লাইট জ্বলাই দিছে। আৰু এইফালে চাব পাৰে এইবিলাক পূৰা একদম উৰি যাই আছে, পূৰা একদম মানে আৰু
চব চাৰ্কাছৰ দৰে দৃশ্য দেখা পাই আছে আপোনালোকে বৰ্তমান। চেল্ফি ভিডিঅ'টো দেখিলোঁ মানে 50 টকা 1 মিনিটত। মই তাইক কৈ আছোঁ যে মই কেমেৰাটো এটা জেগাত থিয়া দি থাক, মই চাৰিওফালে কেমেৰাটো ঘূৰাই দিম, আমাৰ সেইটোৱে চেল্ফি ভিডিঅ' হৈ যাব, হয়নে নহয় কোৱাচোন? আৰু ইমান মানে দাম এইটোত মানে কি আপোনাৰ মানে চাব পাৰে টিকলিকেইটা ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে, কিন্তু 1 মিনিটত আপোনালোকৰ 50 টকা কৰি টিকেট। গতিকে আমি ভাবিলোঁ যে মোবাইলেদি নিজে বনাই ল'ম, তো সৰু বাচ্ছাৰ কাৰণে বহুতেই ভাল আৰু বহুতে মজা লৈ আছে। এইটো চাব পাৰে গাড়ী, ৱাও কি বম গাড়ী হে। কি মাৰি আছে বাপৰে, মহ মাৰি আছে নেকি? এইটো চাব পাৰে একদম মানে ধুঙাই কৰি দিলাক মহ চহ মাৰি, বাপৰে ধুনীয়া মানুহ নহা কৰি দিলাকে, মানুহ মাখা পলাই আছে। আমাৰ এতিয়া মংগলচিত্ৰ চাব, বা কি মংগলচিত্ৰ চোৱা, লোৱা কোনটো লাগে লোৱা, চব নেপালীয়ে ন? ইয়াতে চাব পাৰে পূৰা ফটো উঠাত বিজি, তাৰমানে এইটো মানে লাইট শ্ব' এটা বনাই দিছে, য'ত মানে ফটো উঠি মানে বহুতে ভাল পায়। চ' ৰাতিৰ লেমৰ পোহৰত আমিও অলপ 2-1 কপি ফটো উঠালোঁ। তো আজিৰ কাৰণে আমি এতিয়া বিদায় ল'ম। আজিৰ কাৰণে ভিডিঅ'টো ইমানে, আৰু চব মানুহ গধূলি টাইমখিনি অলপ ব্যস্ততা, মানে মানুহ বেছিকৈ গোট খায় আৰু আজি তাতে ছানডে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল একবাৰ প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু তোমাৰতো ভাল লাগিল ন আহি পেলাই? একদম পূৰা আহি কিনে মানে পূৰা ভাল লাগিছে দে, আৰু বাৰীতে মানে ভৰি চৰি বগা হৈ গৈছে, তো সেইটোৰ কাৰণে বৰ দুখিত। কালি যাই কিনে তুমি ধুই দিবা দে, মই জোতাযোৰো ধুই দিবা, তুমি জোতাযোৰো ধুই দিবা তুমি। এই একো নহয় দিয়া, চিষ্টেম আছে তো। তো আমি এতিয়া যাম, নেক্সট ছানডে আমি পিকনিক যাম টপাতলি। আৰু আজি আমি ব্ৰহ্মপুত্ৰ কাৰ্বি মই আপোনালোকক দেখুৱালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ একবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ কাৰণে নেক্সট ধামাকাদাৰ ব্লগ এটা আহি আছে, আৰু মানুহবিলাক চব পূৰা চেল্ফি উঠাত পূৰা বিজি, আৰু মানে চব মানুহ ব্যস্ততাই দিয়ক, আৰু কোনো কাৰো ফালে মানে হেৰি নাই, আৰু চব নিজৰ নিজৰ মোবাইল লৈ চব নিজে পূৰা একদম ব্যস্ততা। আৰু এয়ে হৈছে ব্ৰহ্মপুত্ৰ কাৰ্বেল। তো আপোনালোকে আহক, আহি পিনে একবাৰ ভাগ লওক ব্ৰহ্মপুত্ৰ কাৰ্বেলত। আমিতো আজি ভাগ লৈ ল'লোঁ, তো আপোনালোকেও আহক। আৰু মানে মহ মাৰা গেছটো দি দিছে, বহুত ধূলা হৈ গৈছে, গতিকে ইয়াতে মানে থাকিব পৰা নাই। আমি এতিয়া অতিকে যাওঁ, আৰু বহুতখিনি বস্তু চালোঁ, বিশেষ চাব লগা বস্তু একো নাই, কাৰণ কিয় ইয়াতে খালি মানে কি অলপ নাৱত উঠিব পাৰিব, আৰু গেছ বেলুনত উঠিব পাৰিব, আৰু বহুত কিবা কিবি আছে। আৰু তুমি ৰিল বনাওঁতে চিন্তা কৰি আছা, এতিয়া যাব লাগে, ব'লা জল্দি যাওঁ। আৰু কি গান বিচাৰি আছা? অঁ ডাঙৰ উঠিব পাৰি, উঠবা নেকি তুমি? উঠা যদি ব'লা যাওঁ।